নমস্কাৰ বন্ধুসকল, মই চিন্তই আমাৰ ইউটিউব চেনেল প্ৰয়াসলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ সমান্তৰ প্ৰগতিৰ ফাইনেল এক্সামত অহা 5টা প্ৰশ্ন। গতিকে বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। 1 নম্বৰ প্ৰশ্নটো দিছে 10, 7, 4 সমান্তৰ প্ৰগতিৰ 30তম পদটো উলিওৱা। গতিকে ইয়াৰ সমাধানটো হ'ব, আমি প্ৰথমতে লিখি ল'ম। দিয়া আছে, অৰ্থাৎ আমাৰ যিখিনি কথা দিয়া আছে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ, আমি ইয়াক এৰে লিখিব পাৰোঁ। এ ইকুৱেল যিটো প্ৰথম মান আছে সেইটো হৈছে প্ৰথম পদ, অৰ্থাৎ 10। সেইদৰে সাধাৰণ অন্তৰ অৰ্থাৎ ইয়াক আমি ডিৰে লিখিব পাৰোঁ। ডি ইকুৱেল হ'ব, অৰ্থাৎ দ্বিতীয় পদটো পাই প্ৰথম পদটো বি কৰিলে যিটো মান পাম সেইটো হ'ব সাধাৰণ অন্তৰ, অৰ্থাৎ 7 - 10 ইকুৱেল টু হ'ব -3। আৰু ইয়াত যিহেতু 30তম পদ বুলি কৈছে, 30তম পদ মানে হৈছে এন, এনৰ মানটো দিছে আমাক 30। গতিকে আমি ইয়াত কি উলিয়াব লাগিব, এ এন, অৰ্থাৎ 30 নম্বৰ পদটোত কিহৰ মানটো থাকিব সেইটো আমি নিৰ্ণয় কৰিব লাগে। গতিকে আমি জানো এটা সমান্তৰ প্ৰগতিৰ এটা সূত্ৰ আছে, সেই সূত্ৰটো মতে কি হয়, আমি সূত্ৰটো লিখি ল'ম। যিহেতু এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি, গতিকে আমি এ 30 উলিয়াব লাগিব, অৰ্থাৎ এনৰ মানটো যিহেতু 30 হয়, অৰ্থাৎ এ 30 ইকুৱেল হ'ব, এ ইকুৱেল আছিলে 10 প্লাছ এনৰ মানটো 30 মাইনাছ 1 ইনটু, যিহেতু n মাইনাছ 1 ইনটু ডি, 30 মাইনাছ 1 ইনটু ডি ইকুৱেল হৈছে -3। গতিকে 10 প্লাছ 30 মাইনাছ 1 ইকুৱেল হ'ব 29 ইনটু -3। গতিকে 10 টো 10 আছে, এইটো প্লাছ 29 -3, গতিকে প্লাছে মাইনাছে পোন কৰিলে মাইনাছ হয়, আৰু 29 3 পোন কৰিলে 29 3 3 9 7 7 2 3 2 6 6 2 8 87। গতিকে 10 - 87, গতিকে ইয়াৰ এনচাৰটো হ'ব -77। গতিকে প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ অৰ্থাৎ 10, 7, 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ব -77। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়োঁ। 2 নম্বৰ প্ৰশ্নটো কৈছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম 20টা পদৰ যোগফল 400 আৰু প্ৰথম 40টা পদৰ যোগফল 1600। গতিকে প্ৰথম 10টা পদৰ যোগফল উলিওৱা। এইটো এটা খুবেই জৰুৰী প্ৰশ্ন, যিহেতু এইটো ফাইনেল এক্সামৰ 17 চনত আহিছে। গতিকে ইয়াৰ সমাধানটো হ'ব, সমাধান এতিয়া আমাক যিহেতু সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটোৰ মানো দিয়া নাই আৰু সাধাৰণ অন্তৰো দিয়া নাই, সেইকাৰণে আমি ইহঁতৰ ধৰি ল'ম। ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ ইকুৱেল টু এ। সেইদৰে আমি সাধাৰণ অন্তৰটো ধৰি ল'ম। সাধাৰণ অন্তৰ ইকুৱেল ডি। এতিয়া আমাক প্ৰশ্নমতে এটা কথা কৈছে, যিহেতু সমান্তৰ প্ৰগতিটোৰ প্ৰথম 20টা পদৰ যোগফল 400, গতিকে আমি এটা কথা জানো, এই সমান্তৰ প্ৰগতিৰ যোগফল নিৰ্ণয়ৰ এটা সূত্ৰ আছিলে। সেই সূত্ৰটো মানে আছিলে এছ এন ইকুৱেল টু n/2 ইনটু 2a প্লাছ n মাইনাছ 1 ইনটু ডি। ইয়াত এইটোৱে কি বুজাইছে, প্ৰথম পদ এনটো আমি গম পাইছোঁৱে, কিমানতম পদ সেইটো এনটোৱে বুজায়। এছ এন মানে হৈছে সেই সমান্তৰ প্ৰগতিটোৰ যোগফলটোক এছ এনটোৱে বুজোৱা হৈছে, আৰু ডিটো সাধাৰণ অন্তৰ। গতিকে আমি ইয়াত যিহেতু প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি বুলিয়ে ধৰিছোঁ, আমি এই সূত্ৰটো সেইখিনি বহাই দিম। আৰু 20টা পদৰ যোগফলটো দিয়া দিছে আমাক 400 বুলি, গতিকে আমি ইয়াত মানখিনি বহাই পাম, অৰ্থাৎ যোগফলটো এছ এনটোৱে বুজায়। গতিকে এছ এন অৰ্থাৎ S20 ইকুৱেল টু হ'ল 400। গতিকে আমি S20 ঠাইত আমি এইখিনি কথা বহাব পাৰিম, অৰ্থাৎ n/2 ইনটু 2a প্লাছ n মাইনাছ 1 ইনটু ডিটো বহাব পাৰিম। ইয়াত n ইকুৱেল হ'ব 20, অৰ্থাৎ 20/2 ইনটু 2 ইনটু a প্লাছ 20 মাইনাছ 1 ইনটু ডি ইকুৱেল টু 400। এতিয়া আমি 2টোক হৰণি কৰিব পাওঁ, 10 হ'ল 10 ইনটু 2a প্লাছ 19d ইকুৱেল টু 400। 2a প্লাছ 19d লগত যিহেতু 10টো পূৰণ হৈ আছে, তাক যদি আমি সমান চিহ্নৰ সোঁফালে লৈ যাওঁ, তেতিয়া কি হ'বগৈ, পূৰণ হৈ থাকিলে হৰণ হয়গৈ, অৰ্থাৎ 2a প্লাছ 19d ইকুৱেল টু হ'বগৈ 10 400ক হৰণ কৰিবগৈ, অৰ্থাৎ 0 0 গ'ল, তেতিয়া 40 থাকিলে, অৰ্থাৎ 2a প্লাছ 19d ইকুৱেল টু 40। এইটো এটা সমীকৰণ হ'ল। যিহেতু আমাক ইয়াত দুটা সমীকৰণৰ কথা কৈছে, 2 নম্বৰ সমীকৰণটো কৈছিলে প্ৰথম 40টা পদৰ যোগফল 1600। এতিয়া আমি সেইদৰে লিখিব পাৰোঁ, সেইদৰে S40 ইকুৱেল টু 1600।
প্ৰথমটো যেনেকৈ কৈছোঁ আমি ইয়াতো তেনেকৈ কৰিলেই হ'ল অৰ্থাৎ 40/2 ইনটু 2 ইনটু a প্লাছ 40 মাইনাছ 1 ইনটু d ইকুৱেল টু 1600 অৰ্থাৎ এইটো 20 হ'ল 20 ইনটু টুৱাইছ a প্লাছ 39d ইকুৱেল টু 1600 এই 20 ইনটু এই 1600টো হৰণ হ'বগৈ 2 0 0 কটা কটি গ'ল 2 160 80 বাৰ গ'ল এতিয়া টুৱাইছ a প্লাছ 39d ইকুৱেল টু 80 এইটো 2 নম্বৰ সমীকৰণ এতিয়া আমি 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ দুইটা সমাধান কৰি দিব পাৰোঁ অৰ্থাৎ আমি 2 পৰা আমি যদি 1 টো বিয়োগ কৰি দিওঁ তেতিয়া হ'ব 2 - 1 ইকুৱেল হ'ব অৰ্থাৎ টুৱাইছৰ পৰা টুৱাইছে গ'লে এইটো কটাকটিয়ে গ'ল 39d পৰা 90d গ'লে থাকিব 39 - 19 0 2 20d ইকুৱেল টু 80 পৰা 40 গ'লে 40 থাকিলে গতিকে যেহেতু d লগত 20 পূৰণ হৈ আছে তাক যদি আমি সোঁফালে লৈ যাওঁ সি হৰণ হ'বগৈ অৰ্থাৎ d ইকুৱেল হ'ব 40/20 অৰ্থাৎ 20 হৰণ কৰিলে দুবাৰ হ'ল গতিকে d মান পালোঁ আমি 2 গতিকে এই d মানটো আমি ওপৰত যিকোনো এটা সমীকৰণত এপ্লাই কৰিলে এই মানটো পাম গতিকে এতিয়া আমি লিখিম এতেকে d ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ অৰ্থাৎ 1 নম্বৰ সমীকৰণত আমি d মানটো বহাই দিম 2 টুৱাইছ a প্লাছ 19 ইনটু d আছিলে d মান যেহেতু আমি 2 পাইছোঁ 2 বহাই দিলোঁ ইকুৱেল টু 40 গতিকে টুৱাইছ a প্লাছ 2 19 পূৰণ কৰিলে 2 নং 18 কৰিলে 38 ইকুৱেল টু 40 গতিকে টুৱাইছ a ইকুৱেল টু হ'ল 40 মাইনাছ 38 অৰ্থাৎ টুৱাইছ a ইকুৱেল টু 40 মাইনাছ 38 টুৱাইছ a ইকুৱেল টু 2 অৰ্থাৎ a ইকুৱেল হ'ল 2/2 অৰ্থাৎ 1 গতিকে ইকুৱেল পালোঁগৈ আমি 1 অৰ্থাৎ আমাৰ এতিয়া প্ৰশ্নটো কৈছিলে প্ৰথম 10টা পদৰ যোগফল উলিয়াবলৈ দিছে গতিকে আমি n মানটো দিয়া আছে 10 গতিকে আমি উলিয়াবগৈ লাগে s10 ইকুৱেল হ'ব যেহেতু 10টো হৈছে n ৰ মান অৰ্থাৎ 10/2 ইনটু টুৱাইছ a অৰ্থাৎ 2 ইনটু a মান কিমান পালোঁ 1 গতিকে 2 ইনটু 1 প্লাছ n - 1 ইনটু d অৰ্থাৎ n ৰ মানটো 10 - 1 ইনটু d ইকুৱেল পালোঁগৈ আমি 2 পাইছিলোঁ গতিকে ইমানখিনি ইয়াত এপ্লাই কৰিলে হ'ল আৰু 2 10 হৰণে যায় 5 বাৰ গ'ল ইনটু 2 ইনটু 1 ইকুৱেল 2 প্লাছ 10 - 1 ইনটু 9 9 2 কৰিলে 2 9 18 অৰ্থাৎ 5 ইনটু 2 18 যোগ কৰিলে 20 ইকুৱেল টু হ'ল 100 গতিকে আমাক যিটো সমান্তর প্রকৃতিৰ মানে কি 10টা পদৰ যোগফল উলিয়াব লাগিছিল সেই 10টা পদৰ যোগফলটো হ'লগে 100 প্ৰশ্নটো কৈছে দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা পাঁচেৰে বিভাজ্য এই প্ৰশ্নটো আহিছিল 2020 চনৰ অৰ্থাৎ যোৱাবাৰ এই কোৱেশ্যনটো আহিছে গতিকে এইটো এটা খুবেই জৰুৰী প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিয়ে থাকে গতিকে ইয়াৰ সমাধানটো হ'ব এতিয়া আমি চাওঁ দুটা অংক বিশিষ্ট সংখ্যা কিমানটা পাঁচেৰে বিভাজ্য বুলি কৈছে গতিকে আমি দুটা অংক বিশিষ্ট সংখ্যাখিনি চাব লাগিব প্ৰথম কথা হ'ল আমি দুটা অংক বিশিষ্ট সংখ্যাখিনি জানিলেহে আমি এই অংকটো কৰিব পাৰিম অৰ্থাৎ দুটা অংক বিশিষ্ট সংখ্যা আটাইতকৈ সৰুটো হৈছে আমি জানোৱে 10 আৰু ডাঙৰটো হৈছে 99 গতিকে এই সংখ্যাসমূহৰ মাজত পাঁচেৰে বিভাজ্য হ'ব লাগিব অৰ্থাৎ পাঁচেৰে হৰণ যাব লাগিব গতিকে ইয়াত আমি প্ৰথম সৰুৰ পৰা যাব লাগিব এতিয়া আমি লিখিম দুটা অংক বিশিষ্ট সংখ্যাৰ পাঁচেৰে বিভাজ্য সংখ্যাসমূহ হ'ল অৰ্থাৎ আমি এটা সমান্তর প্ৰকৃতি বনাই ল'ব লাগিব তাৰ কাৰণে আমি এনেকৈ লিখি ল'ব লাগিব সংখ্যাসমূহ হ'ল অৰ্থাৎ আমি সবতকৈ সৰুটো চাওঁ অৰ্থাৎ 10টো পাঁচেৰে হৰণ যায় গতিকে সেই পাঁচেৰে বিভাজ্য নেক্সট কিটো যায় 15টো সেইদৰে 20টো যাব আমি গোটেইখিনি লিখাৰ প্ৰয়োজন নাই এনেকৈ এতিয়া আমি ডট ডট দি পিনি শেষৰ ফালৰ পৰা চাওঁ অৰ্থাৎ 99টো নাযায় 98টো নাযায় 95টো হৰণ যায় গতিকে 95টো হ'ব শেষ পদটো গতিকে এইটো এটা সমান্তর প্ৰকৃতি আছে যেহেতু ইয়াৰ সাধাৰণ অন্তৰটো আমি দেখাই পাইছোঁ 5 5কে হৈছে এতিয়া আমি ইয়াত লিখি ল'ম তেকে ইয়াত প্ৰথম পদ অৰ্থাৎ প্ৰথম পদটো আমি জানো a হিচাপে লিখিব পাৰোঁ অৰ্থাৎ প্ৰথম পদ হৈছে 10 ঠিক সেইদৰে সাধাৰণ অন্তৰ অৰ্থাৎ d ইকুৱেল হৈছে 5 আৰু an অৰ্থাৎ যেটো শেষৰ পদ আছে সেইটো হৈছে an ৰ মান গতিকে an ইকুৱেল হৈছে 95 আমি ইয়াত কি উলিয়াব লাগিব n অৰ্থাৎ কেইটা পদ আছে অৰ্থাৎ n টোৱে কেইটা পদ আছে আমি হেতু নিৰ্ণয় কৰিব পাৰিম গতিকে n ৰ মানটো উলিয়াব লাগিব এতিয়া আমি এটা সূত্ৰ জানো সমান্তর প্ৰকৃতিৰ সেই সূত্ৰটো মতে কি আছিলে যেহেতু an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু
ডি গতিকে আমি এ এনৰ মানটো আমাক দিয়া আছে এ মানো দিয়া আছে ডি মানো দিয়া আছে আমি এনৰ মানটো উলিয়াব লাগে অৰ্থাৎ এনৰ মানটো উলিয়ালে গম পাম আমি সংখ্যা মানে কি দুটা অংক বিশিষ্ট সংখ্যাত 5ৰে কেইটা সংখ্যা মানে বিভাজ্য যায় গতিকে এ এনৰ ঠাইত আমি এতিয়া মানখিনি এপ্লাই কৰি দিম অৰ্থাৎ 95 ইকুৱেল টু 10 প্লাছ n মাইনাছ 1 ইনটু ডি ইকুৱেল 5 গতিকে 95 ইকুৱেল 10 প্লাছ অৰ্থাৎ n মাইনাছ 1 গতিকে এনৰ পৰা আমি 1টো বিয়োগ কৰিব নোৱাৰোঁ গতিকে n মাইনাছ 1ক আমি 5ৰে পূৰণ কৰিম অৰ্থাৎ 5এ nকো কৰিম 5এ মাইনাছ 1কো কৰিম 5এ n কৰিলেও 5n হ'ল নেক্সট মাইনাছ 1এ 5ক কৰিলেও মাইনাছ 5 হ'ল গতিকে 95 ইকুৱেল টু 10 মাইনাছ 5 অৰ্থাৎ 5 প্লাছ 5n গতিকে আমি এই সংখ্যাটো ওচৰলৈ সংখ্যাটো লৈ আহিব পাৰোঁ গতিকে সমান চিহ্নৰ সোঁফালে থকা সংখ্যাটো বাওঁফালে লৈ আহিলে প্লাছত থাকিলে কি হ'বগৈ মাইনাছ হ'বগৈ আৰু এইটো কথা আমি চবেই জানোৱে মাইনাছত থাকিলে কি হ'বগৈ প্লাছ হয় প্লাছত থাকিলে মাইনাছ হয় পূৰণ হৈ থাকিলে হয়গৈ হৰণ হয়গৈ নেক্সট হৰণ হৈ থাকিলে পূৰণ হয়গৈ গতিকে যিহেতু এইটো প্লাছত আছে এইফালে লৈ আহিলে সি মাইনাছ হ'ব অৰ্থাৎ 95 পৰা 5 গ'লে 90 থাকিলে 90 ইকুৱেল 5n সেইদৰে এনৰ লগতো 5টো পূৰণ হৈ আছে আমি কৈছোঁৱে পূৰণ হৈ থাকিলে তাক যদি আমি মানে কি সমান চিহ্নৰ পৰা বিপৰীত ফালে লৈ যাওঁ তেতিয়া সি হৰণ হ'বগৈ অৰ্থাৎ n ইকুৱেল হ'ব 90/5 5এ 90 হৰণ কৰিলে 5 × 5 5 8 × 40 গতিকে n ইকুৱেল ওলালগে 18 গতিকে দুটা অংক বিশিষ্ট সংখ্যা কিমানটা সংখ্যা 5এৰে বিভাজ্য হ'ব 18টা সংখ্যা 5এৰে বিভাজ্য হ'ব গতিকে বন্ধুসকল নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যদি কিবা প্ৰব্লেম পায় বা মোক কমেণ্ট কৰি জনাব পাৰিব 4 নম্বৰ প্ৰশ্নটো কৈছে 3 8 13 18 সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 এই প্ৰশ্নটো আহিছিল 2015 চনত এইটো এটা খুবেই জৰুৰী প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে গতিকে এই প্ৰশ্নটো আমি আলোচনা কৰোঁ ইয়াৰ সমাধানটো হ'ল সমাধান ইয়াতে কি কৈছে 3 8 13 18 গতিকে ইয়াৰ প্ৰথম পদ কৈছে অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ বা প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ যিটো আমাক দিয়া আছে প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ অৰ্থাৎ a ইকুৱেল যিটো প্ৰথম মান সেইটোৱে প্ৰথম পদ 3 সাধাৰণ অন্তৰ d ইকুৱেল হ'ল ছেকেণ্ড পদটো বা প্ৰথম পদটো বা থাৰ্ড পদটো বা ছেকেণ্ড পদটো বিয়োগ কৰি দিলে আমি যিটো মান পাম সেইটোৱে ইয়াৰ পৰা আমি ছেকেণ্ডৰ পৰা ফাৰ্ষ্টটো বিয়োগ কৰি দিলে হ'ল 8 - 3 ইকুৱেল 5 ঠিক সেইদৰে 78 কি বুলি কৈছে এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 অৰ্থাৎ ইয়াত আমাক an টো দিয়া আছে আমি n টো উলিয়াব লাগে an ইকুৱেল দিয়া আছে 78 এতিয়া আমি n টো নিৰ্ণয় কৰিলে হ'ল এতিয়া আমি যিটো সূত্ৰ জানো অৰ্থাৎ সমান্তৰ প্ৰগতিৰ পদৰ এটা সূত্ৰ আছিলে এই সূত্ৰ মতে কি আছিলে an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d গতিকে আমি যিখিনি মান ওপৰত লিখি থৈছোঁ সেই মানখিনি ইয়াত এপ্লাই কৰি দিম গতিকে an ইকুৱেল কি আছিলে 78 ইকুৱেল টু a মান আছিলে 3 প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল 5 গতিকে 78 টো 78 ভাগিয়ে থাকিব আমি সোঁফালটো সমাধান কৰিম 3 টো 3 প্লাছ 5n কৰিলেও 5n মাইনাছ 1ক 5 কৰিলেও মাইনাছ 5 হ'ল গতিকে 78 ইকুৱেল টু 3 মাইনাছ 5 গতিকে 3 পৰা যদি মাইনাছ 5 হয় অৰ্থাৎ এইটো কি হ'ব -2 হ'ব -2 প্লাছ 5n অৰ্থাৎ -2টো আমি 78 ওচৰলৈ লৈ আহিলে হ'বগৈ 80 ইকুৱেল টু 5n গতিকে n ইকুৱেল হ'ব 80/5 অৰ্থাৎ 5 আশী হৰণ কৰিলে 5 × 5 3 থাকিলে 5 6 × 30 গতিকে n ইকুৱেল পালোগৈ আমি 16 গতিকে সমান্তৰ প্ৰগতিটোৰ 16তম পদটোৰ মান হ'ব 78 মই যাওঁ গতিকে 5 নম্বৰ প্ৰশ্নটো কৈছে 9 17 25 এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব গতিকে ইয়াৰ আগত এনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিছোঁৱে গতিকে এই প্ৰশ্নটো তেনেকেই কৰিবগৈ লাগিব আমি গতিকে দিয়া আছে সমান্তৰ প্ৰগতিটোৰ অৰ্থাৎ আমাৰ এটা সমান্তৰ প্ৰগতি দিয়া আছে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ অৰ্থাৎ a ইকুৱেল কিমান 9 সেইদৰে সাধাৰণ অন্তৰ d ইকুৱেল অৰ্থাৎ সাধাৰণ অন্তৰটো আমি কেনেকৈ উলিয়াম দ্বিতীয় পদটো বা প্ৰথম পদটো বিয়োগ কৰিলে অৰ্থাৎ 17 - 9 ইকুৱেল 8 সেইদৰে এতিয়া আমাক কি কৈছে
যোগফলটো সমান্তৰালপকটিৰ যোগফলটো 636 গতিকে SN ইকুৱেল টু দিয়া আছে 636 এতিয়া আমি কি উলিয়াব লাগে কিমানটা পদৰ যোগফল গতিকে n টো উলিয়ালে হ'ল n ইকুৱেল কিমান আমি সেইটো উলিয়াব লাগে গতিকে আমি জানোৱে সমান্তৰালপকটিৰ যোগফল নিৰ্ণয়ৰ সূত্ৰটো যিহেতু SN ইকুৱেল টু n/2 ইনটু twice a প্লাছ n - 1 ইনটু d গতিকে আমি এই মানখিনি ইয়াত এপ্লাই কৰিব লাগিব গতিকে SN আছিলে 636 অৰ্থাৎ 636 ইকুৱেল টু n মানটো আমি নাজানো নহয় n টো n ভাগে ৰাখিম n/2 ইনটু twice a অৰ্থাৎ 2 ইনটু 9 প্লাছ n - 1 ইনটু d ইকুৱেল 8 গতিকে 636 ইকুৱেল টু n/2 ইনটু 2 ইনটু 9 অৰ্থাৎ 18 n ইনটু 8 ইকুৱেল প্লাছ 8n -1 এইটো কৰিলোঁ -8 হ'ল গতিকে 636 ইকুৱেল টু n/2 ইনটু 18 - 8 ইকুৱেল হ'ব 10 প্লাছ 8n গতিকে আমি 2 টোৰে এইটো হৰণ কৰিব পাৰোঁ 2 10 গ'ল 5 বাৰ আৰু 8n গ'ল 4n বাৰ গতিকে 636 ইকুৱেল টু n ইনটু 5 প্লাছ 4n গতিকে 636 টো সেইভাগে ৰাখিম n আমি এইটো পূৰণ কৰিম n 5ক কৰিলোঁ 5n হ'ল আৰু n 4n কৰিলোঁ 4n স্কোৱাৰ হ'ল গতিকে এইটো এটা বিশৃংখলত আছে গতিকে আমি এক শৃংখলাবদ্ধ অৰ্থাৎ আমি দ্বিঘাত সমীকৰণলৈ লৈ যাব পাৰোঁ গতিকে দ্বিঘাত সমীকৰণলৈ কি হ'বগৈ 4n স্কোৱাৰ প্লাছ 5n যেহেতু সমান চিহ্ন এইটো সোঁফালে প্লাছত আছে তাক আমি সমান চিহ্নৰ বাওঁফালে লৈ আহিলে এই মাইনাছ হৈ যাব অৰ্থাৎ -636 ইকুৱেল টু 0 হ'ব গতিকে এইটো এটা দ্বিঘাত সমীকৰণত আছে গতিকে আমি n মানটো উলিয়াবৰ কাৰণে ইয়াৰ আমি মূল দুটা উলিয়াই দিলে হ'ল গতিকে মূল দুটা উলিয়াৰ কাৰণে আমি উৎপাদক বিশ্লেষণো কৰিব পাৰোঁ নাইবা আমি দ্বিঘাত সূত্ৰটো এপ্লাই কৰিব পাৰোঁ আৰু গতিকে আমি দ্বিঘাত সূত্ৰটো কি আছিলে -b প্লাছ মাইনাছ √b স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই 2ac এই সূত্ৰটো আমি এপ্লাই কৰি পিনি n মানটো অৰ্থাৎ উলিয়াবগৈ পাৰিম গতিকে আমি ইয়াত মানখিনি এপ্লাই কৰিম অৰ্থাৎ -b অৰ্থাৎ ইয়াত b মান কি আছে 5 আছে অৰ্থাৎ -5 প্লাছ মাইনাছ √b স্কোৱাৰ অৰ্থাৎ 5 স্কোৱাৰ মাইনাছ 4 ইনটু ac a ইনটু c অৰ্থাৎ a মান হৈছে 4 আৰু c মান হৈছে -636 ডিভাইডেড বাই twice a অৰ্থাৎ 2 ইনটু a মান কিমান 4 আছে গতিকে ইয়াৰ পিছৰ পৰ্যায়টো হ'ব -5 টো -5 আছে প্লাছ মাইনাছ √5 স্কোৱাৰ 5 স্কোৱাৰ মানে কিমান 5 ইনটু 5 অৰ্থাৎ 25 -4 ইনটু 4 অৰ্থাৎ -16 ইনটু -636 ডিভাইডেড বাই twice a অৰ্থাৎ 2 4 গুণ 8 গতিকে ইয়াৰ পিছতো হ'ব ইয়াৰ পিছত লিখিব লাগিব -5 টো -5 ভাগে থাকিব প্লাছ মাইনাছ √25 টো 25 -16 -636 গতিকে এই দুটা পূৰণ কৰিলে মাইনাছ পূৰণ কৰিলে প্লাছেই হ'ব 16 636 আমি পূৰণ কৰি চাম অৰ্থাৎ 636 ইনটু 16 6 4 36 উকলিল 3 6 3 গুণ 18 19 20 21 21 উকলিল 2 6 6 গুণ 36 36 2 38 1 6 গুণ 6 1 3 গুণ 3 1 6 গুণ 6 গতিকে 6 7 8 3 11 1 উকলিল 1 4 6 10 অৰ্থাৎ 10176 ডিভাইডেড বাই 8 গতিকে আমি যেটো ৰুট অভাৰৰ ভিতৰত সংখ্যা দুটা আছিল এই সংখ্যাটো আমি যোগ কৰি ল'ম অৰ্থাৎ -5 প্লাছ মাইনাছ ৰুট অভাৰ 10176 লগত যদি 25 টো যোগ কৰোঁ তেতিয়া হ'ব 18201 গতিকে 10201 ডিভাইডেড বাই 8 এতিয়া আমি কি কৰিম 10201 ৰ আমি বৰ্গমূলটো নিৰ্ণয় কৰিম গতিকে আমি ইয়াৰ পিছত হ'ব যেটো আমাক আমি পাইছোগে -5 প্লাছ মাইনাছ ৰুট অভাৰ 10201 ডিভাইডেড বাই 8 গতিকে 10201 আমি এতিয়া বৰ্গমূলটো উলিয়াম গতিকে আমি এটা কথা জানোৱে 100 আৰু 100 পূৰণ কৰিলে কি হ'ব পাৰে 0 0 0 0 1 গতিকে এইটো কিমান হৈছে 10000 যেহেতু এইটো 10201 আছে গতিকে আমি 100ৰ ওপৰত আমি পূৰণ কৰি চালেই হ'ল আমি এনেকৈ উলিয়াই থাকিবলৈ আমাৰ দিগদাৰ যদি পাওঁ আমি এনেকৈ চালে কথাটো ওলাব অতি সহজতে গতিকে 101ক পূৰণ কৰি চাম 101 তেতিয়া কি ওলাব 1 গুণ 1 0 1 গুণ 1 0 1 কৰিলোঁ 0 1 গুণ 1 0 1 10201 গতিকে এইটো সৈতে মিলি গৈছে গতিকে 10201 ৰ বৰ্গমূল হৈছে 101 গতিকে আমি পাতিব পাৰিম অৰ্থাৎ আমি ৰুট অভাৰটো উঠাই দিলোঁ
-5 প্লাছ মাইনাছ 101 ডিভাইডেড বাই 8 গতিকে -5 প্লাছ মাইনাছ 101 আছে গতিকে আমি এবাৰ প্লাছ কৰিব লাগিব আৰু এবাৰ মাইনাছ কৰিব লাগিব তাৰপিছত আমি সমাধানটো কৰিব লাগিব গতিকে আমি ফাৰ্ষ্ট টাইম প্লাছে কৈ চাওঁ গতিকে -5 প্লাছ 101 ডিভাইডেড বাই 8 গতিকে -5 প্লাছ 101 গতিকে 101 পৰা 5 টো গ'লে ওলাই যাব অৰ্থাৎ 11 পৰা 5 গ'লে থাকিব 6 96 বাই 8 গতিকে 8 96 হৰণ কৰিলে হ'ব 8 গুণ 8 8 দুগুণ 16 অৰ্থাৎ হ'ল এইটো 12 আৰু নেক্সট আমি কি কৰিম এবাৰ মাইনাছ কৰিম অৰ্থাৎ -5 প্লাছ -101 ডিভাইডেড বাই 8 অৰ্থাৎ এইটো হ'ব -5 -101 গতিকে এইটো হ'ব -106 ডিভাইডেড বাই 8 এতিয়াতো এইটো হৰণ নাযায় আমি লঘিষ্ঠলৈ লৈ গ'লে 2 দুইটাকে হৰণ যায় 2 4 গুণ 8 2 2 5 গুণ 10 2 3 গুণ 6 গতিকে এইটো কি হ'লগৈ -53 বাই 4 গতিকে আমি যেহেতু আমাক কিমানটা পদৰ যোগফল 636 হ'ব বুলি সুধিছে গতিকে এইটো মাইনাছত আমাৰ নোলায় এই নিশ্চয় ধনাত্মকতে হ'ব গতিকে 12টা পদৰ অৰ্থাৎ আমি যেহেতু এটা এনৰ মান পাইছোঁ 12 গতিকে সমান্তৰ প্ৰকৃতিটোৰ 12টা পদৰ যোগফলটো হ'বগৈ 636 ইতিমধ্যে বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি 5টা সমান্তৰ প্ৰগতিৰ প্ৰশ্ন আলোচনা কৰিলোঁ গতিকে মই ভাবিছোঁ নিশ্চয় আপোনালোক উপকৃত হ'ব আৰু যদি বুজাত কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি মোৰ এই চেনেলটোত আপোনালোক প্ৰথম তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব